কবিতাৰ শিৰোনাম বিদায়। কবি মনালিছা দেৱী বৰঠাকুৰ। আবৃত্তি অভিশ্ৰুতি শৰ্মা। হে আমাৰ নমস্য গুৰু, নিবেদিছো অযুত প্ৰণাম। হৃদয়ৰ প্ৰদাপেৰে জগত পোহৰাই, অন্ধজনক আৰ্তজনক পথ দেখুৱাই, সময়ৰ বুকুত স্বাক্ষৰ ৰাখি যোৱা তুমি হলা এক অমৰ সত্তা। সময় আগবাঢ়ি যাব, তোমাৰ স্মৃতিবোৰ সোঁৱৰি সোঁৱৰি নৱপ্ৰজন্মই যৌৱন গৰকিব। কোনে কয় আজি বিদায়, হৃদয়ৰ এনাজৰী ছিঙি কোনে দিব বিদায়। ফুল পাত সৰি যাব, শুকাই লেৰেলি যাব, সোঁৱৰণিৰ সুগন্ধই জগত ফুলাব। সোঁৱৰণিত বাজিব ঘণ্টাৰ শব্দ, প্ৰাৰ্থনাৰ অমিয়া নিনাদ। পুনৰ সাৰ পাব আত্মাৰ বাৎসল্য লহৰ। সোঁৱৰণিৰ পৃষ্ঠা লুটিয়াই জয়ী হ'ব প্ৰৌঢ়তাৰ জড়তা। তোমাৰ সোঁৱৰণিৰ সুগন্ধই পাঠশালাৰ চৌদিশ চুব, অন্তৰাত্মাত বাজিব চিনাকি সুৰ। সময়ে ইয়াতেই পূৰ্ণতা পাব। কোনে কয় বিদায়, কোনে কয় বিদায়। ধন্যবাদ।